স্বাগতম জনাইছো সকলোকে মোৰ ইউটিউব চেনেলত। আজি একেবাৰে সিম্পল বস্তু এটা শিকিম। আজি একেবাৰে সিম্পল বস্তু শিকম, এটো হল হাতেৰ আখৰ কেনেকৈ ভাল কৰিব লাগে। এতিয়া বৰ্ণমালাৰ মাজত স্বৰবৰ্ণ প্ৰথমে আমি শিকিম। স্বৰবৰ্ণ অসমীয়াৰ স্বৰবৰ্ণ আজি একেবাৰে ছুটি ভিডিঅ'ত লাহে লাহে শিকিম, ঠিক আছে? তেনেহলে আজি আমি কি শিকিম? অসমীয়া ভাষাৰ কি স্বৰবৰ্ণ, ঠিক আছে? স্বৰবৰ্ণত অ আ ই যেবোৰ আছে এইবোৰ তোমালোকে কেনেকৈ উচ্চাৰণ কৰা তো আহা। প্ৰথমে হল কি স্বৰেও, স্বৰেও, স্বৰেয়া। হৰ্ষই তুমি এনেকৈ লিখিব পাৰা বা এনেকৈ লিখিব পাৰা। দীৰ্ঘইটো তোমাৰ দীৰ্ঘই, ঠিক আছে? তাৰপিছত আহি যোৱা হৰ্ষ উ, ঠিক আছে? তাৰপিছত আহি যোৱা দৈৰ্ঘ্য উ, তাৰপিছত আহি যোৱা সৰি, তাৰপিছত আহা শেষৰ লাইনটো কি এ ঐ ও ও, ঠিক আছে? গতিকে তেনেহলে স্বৰেয়, স্বৰেয়া, হৰ্ষই দীৰ্ঘই, হৰ্ষ দীৰ্ঘ, হৰ্ষৰি বা ৰি, এ ঐ ও ও, ঠিক আছে? লাহে লাহে এনেকৈ তোমালোকে লাইন দি তোমালোকে লিখা শিকিবা, ঠিক আছে? প্ৰেক্টিছ কৰিবা, বেছিকৈ প্ৰেক্টিছ কৰিলে আহি যাব, ঠিক আছে? আজিৰ কাৰণে ইমানেই। নেক্সট ভিডিঅ'ত ব্যঞ্জন বৰ্ণসমূহ কেনেকৈ লিখে বা ABCD এইবোৰ কেনেকৈ লিখে লাইন বনাই ভালদৰে তাতে শিকাবলৈ চেষ্টা কৰিম। আজিৰ কাৰণে ইমানেই, ধন্যবাদ।